নমস্কাৰ আপোনালোকে চাই আছে AK ক্ৰিয়েচনছ আৰু মই অংকিতা আপোনালোক সকলোকে পুনৰবাৰ AK ক্ৰিয়েচনছত স্বাগতম জনাইছো আজি আনকি নতুন টেষ্টি ৰেচিপি ভিডিঅ লৈ আপোনালোকৰ ওচৰলৈ আহিছো আজি মই বনাবলৈ লৈছো সকলোৰে প্ৰিয় বেঙেনা পিটিকা বেঙেনাৰ পিটিকা আমিনো কেনে ধৰণে সহজতে টেষ্টি কৈ বনাব পাৰো তাকে আপোনালোকক মই এই ভিডিঅটোৰ জৰিয়তে দেখুৱাব বিচাৰিছো আৰু বেঙেনা পিটিকা কৰাৰ কেইটিমান পদ্ধতি আছে দুই তিনিটা পদ্ধতি আছে সকলোৱে নিশ্চয় জানে আৰু বহুতে নাজানিবও পাৰে সেইবাবে মই এই ভিডিঅটোৰ জৰিয়তে আপোনালোকক দেখুৱাব বিচাৰিছো গতিকে আহকচোন আজি আমি বেঙেনা পিটিকা বনাবলৈ আৰম্ভ কৰো আৰু এয়া বনাবলৈ আমাকনো কি লাগিব চাওচোন আহক বেঙেনা পিটিকা বনাবলৈ আমাক লাগিব এটা বেঙেনা ইয়াত মই প্ৰথমতে এটা মিডিয়াম সাইজৰ বেঙেনা লৈছো আপুনি যিকোনো সাইজৰ বেঙেনা ল'ব পাৰে বেঙেনাটো মই ঠাৰিৰে হৈতে লৈছো আপোনাক মই দেখুৱাই দিছো ঠাৰিডাল কাটি দিয়া নাই এতিয়া ইয়াত আমি প্ৰথমতে হানিব লাগিব অলপ মিঠা তেল সেইবাবে মই ইয়াত মিঠা তেল লৈছো এতিয়া মিঠা তেলেৰে গুটে বেঙেনাটো হানি ল'ব লাগিব চাৰিওফালে লগাই দিছো মিঠা তেলখিনি ভালকৈ বেঙেনাটো মই পুৰি লৈ পিটিকা কৰিম সেইবাবে পুৰাৰ আগতে বেঙেনাত আমি মিঠাতেল লগাই ল'ব লাগে মিঠাতেল লগালে ভাল হয় এতিয়া মিঠাতেল হানি লোৱাৰ পিছত মই বেঙেনাটো কটাৰী এখনেৰে লাহে লাহে বিন্ধাই দিছো এনেকৈ কাটি দিছো আপুনি দেখিছে এনেকৈ বিন্ধাই দিলে ভাল হয় তেতিয়া ভালকৈ ভিতৰলৈকে সোমাই যায় আৰু সিজি যায় বেঙেনাটো নহলে ভিতৰত কেঁচা হৈ থাকিব পাৰে ভিতৰলৈকে ভালকৈ যাতে পুৰি যায় সেইবাবে এনেকৈ কাটি দিছো আৰু কাট মাৰি দিয়াৰ পিছতো আপুনি মিঠাতেলখিনি লগাই দিব পাৰে বেঙেনা পুৰি পিটিকা খোৱাৰ মজাই বেলেগ নহয় জানো আজি মই সেইভাবে আপোনালোকক দুটা পদ্ধতি দেখুৱাব বিচাৰিছো কেনে ধৰণে আমি সহজতে গেছৰ জুইত বেঙেনা পুৰি পিটিকা বনাব পাৰো প্ৰথমতে মই আপোনাক দেখুৱাব বিচাৰিছো আমি কেনে ধৰণে গেছৰ জুইত বেঙেনা পুৰিব পাৰো এনেকৈ নিশ্চয় বহুতে বেঙেনা পুৰে প্ৰথমতে মই গেছটো জ্বলাই লৈছো আৰু মিডিয়াম ফ্লেমত ৰাখি এনেকৈ ৰেক এখনৰ ওপৰত বেঙেনাটো দি দিছো এনেকৈ আমি ৰেকত থৈ পেলাই বেঙেনাটো পুৰিব পাৰো এনেকুৱা বেঙেনা পুৰিবলৈ ৰেক বজাৰত কিনিবলৈ পোৱা যায় আপুনি এনেকৈও পুৰিব পাৰে কিন্তু ৰেকত যদি এনেকৈ পুৰে গেছৰ জুইত তেতিয়া হলে আপুনি বেঙেনাটো সঘনাই লৰাই থাকিব লাগিব একেৰাহে যাতে বেঙেনাটো চাৰিওফালে ভালকৈ পুৰা হৈ যায় ভালকৈ পুৰিব লাগিব এই পদ্ধতিটোত কিন্তু অলপ সময় লয় সেইবাবে আপোনাক মই আৰু এটা সহজ পদ্ধতি দেখুৱাব বিচাৰিছো আৰু ৰেক নাথাকিলে আপুনি ডাইৰেক্টলি গেছতো পুৰিব পাৰে অথবা আমি এনেকৈ কেৰাহীটো বেঙেনা পুৰিব পাৰো আজি মই আপোনালোকক কেৰাহীত কেনেকৈ বেঙেনা সহজতে পুৰিব পাৰো তাকে দেখুৱাব বিচাৰিছো কেৰাহীত পুৰিলে বেছি সহজ হয় আৰু কম সময়ৰ ভিতৰতে হৈ যায় কেৰাহীত বেঙেনা পুৰিবলৈ প্ৰথমতে মই কেৰাহীটো গৰম হ'বলৈ দিছো আৰু জুইটো মিডিয়াম ফ্লেমত ৰাখিছো বেছি বঢ়ায়ো দিয়া নাই মিডিয়ামত ৰাখি এতিয়া বেঙেনাটো দি পেলাই ইয়াত মই ঢাকনি এখনেৰে ঢাকি দিছো যাতে বতাহ সোমাব নোৱাৰে ভালকৈ ঢাকি দিলে তেতিয়া বেঙেনাটো ধুনীয়াকৈ সিজিও যায় আৰু ভালকৈ পুৰাও হৈ যায় মাজে মাজে আমি বেঙেনাটো চেক কৰি থাকিব লাগিব আৰু উলটাই দিব লাগিব যাতে চাৰিওফালে ভালকৈ পুৰা হয় এতিয়া মই অলপ সময় দিয়াৰ পিছত এটা সাইড অলপ পুৰা হৈ গৈছে আপোনাক দেখুৱাই দিছো এয়া তাৰ পিছত এতিয়া মই উলটাই দিম বেঙেনাটো যাতে চাৰিওফালে পুৰা হয় কেৰাহীত দি পেলাই এনেকৈ ঢাকি দি বেঙেনাটো পুৰিলে সোনকালে পুৰা হৈ যায় আৰু বঢ়িয়াকৈ সিজি যায় আপোনাক মই দেখুৱাই দিম বেঙেনা পুৰিবলৈ আপুনি কেৰাহীত দিব পাৰে অথবা প্ৰেছাৰ কুকাৰ অথবা মাটিৰ চৰু পোৱা যায় মাটিৰ চৰুত দিলে আৰু বেছি ভাল হয় তেনেকৈ আপুনি বেঙেনা পুৰিব পাৰে বেঙেনাটো যিহেতুকে গৰম হৈ আছে সেইবাবে মই হেতা এখন আৰু চামুচ এখনেৰে লাহেকৈ উলটাই দিছো আৰু চাৰিওফালে সিজি গৈছে এয়া দেখিছে ভালকৈ সিজি গৈছে সাধাৰণতে বেঙেনা খৰিৰ জুইত পুৰা হয় এনেকৈ পুৰি খালে বেছি ভাল লাগে মোৰ দেউতাও খৰিৰ জুইতে পুৰে কিন্তু আজি মই আপোনালোকক দেখুৱাব বিচাৰিছো যেতিয়া আপোনাৰ খৰি নাথাকে বা খৰিৰ জুই নাথাকে তেতিয়া হলে আপুনি গেছত কেনেকৈ পুৰিব পাৰে তাৰে সহজ পদ্ধতি এটা দেখুৱাব বিচাৰিছো কেৰাহীত পুৰাৰ বাবে মই সৰু সাইজৰ বেঙেনা লৈছো খৰিৰ জুইত পুৰিলে ডাঙৰ দীঘল বেঙেনা ল'ব পাৰে বেঙেনাটো এতিয়া ভালদৰে পুৰা হৈ গল আৰু সিজিও গৈছে গতিকে এতিয়া গেছটো অফ কৰি দিম আৰু বেঙেনাটো মই কেৰাহীৰ পৰা নমাই থৈছো এতিয়া অলপ সময় ঠাণ্ডা হ'বলৈ থৈ দিম তাৰ পাছত লাগিব আমাক এটা পিয়াজ দুটা জলকীয়া আৰু এমুঠি ধনিয়া পাত জলকীয়াৰ পৰিমাণটো আপুনি সোৱাদ অনুসৰি কমকৈ বা বেছিকৈ ল'ব পাৰে এতিয়া জলকীয়া পিয়াজ আৰু ধনিয়া পাতখিনি মই সৰু সৰুকৈ এনেকৈ ভিডিঅ'ত দেখুৱাৰ দৰে কাটি লৈছো
অলপ সময় থৈ দিয়াৰ পিছত পুৰি লোৱা বেঙেনাটো ঠাণ্ডা হৈ গৈছে গতিকে এতিয়া আমি পুৰি লোৱা বেঙেনাটোৰ বাকলিখিনি এৰুৱাই ল'ব লাগিব গতিকে মই লাহে লাহে বাকলিখিনি এৰুৱাই লৈছোঁ বাকলিখিনি গুচাই লোৱা হৈ গৈছে এতিয়া বেলেগ এখন প্লেটত মই বেঙেনাটো নমাই লৈছোঁ তাৰ পাছত আমাক লাগিব অলপ তিলখিনি মই শুকানে 5 মিনিটৰ বাবে ভাজি লৈ গুড়ি কৰি লৈছোঁ গুড়ি কৰি দিলে খাই বেছি ভাল লাগে বেঙেনা পিটিকাত আপুনি তিল দি খাই সোৱাদ লৈছেনে যদি এনেকৈ আপুনি খোৱা নাই তেতিয়াহ'লে নিশ্চয় এবাৰ ট্ৰাই কৰিব এনেকৈ তিল দি খাই বেঙেনা পোৰা পিটিকা বহুত ভাল লাগে বহুত বেছি প্ৰিয় হয় এই ৰেচিপিটো মোৰ আৰু মই আপোনাক কথা দিব পাৰোঁ এনেকৈ যদি আপুনি কেতিয়াও বনাই খোৱা নাই তেতিয়াহ'লে এবাৰ যদি আপুনি এনেকৈ বনাই খায় আপোনাৰ বাৰে বাৰে খাবলৈ মন যাব আৰু লগতে এই ৰেচিপিটো আপোনাৰো প্ৰিয় হৈ পৰিব তাৰ পাছত এতিয়া মই বেঙেনাটো পিটিকি লৈছোঁ হাতেৰে এনেকৈ পিটিকি লৈছোঁ হাতেৰে পিটিকিলে বেছি ভাল হয় বেঙেনাটো বঢ়িয়াকৈ সিজি গৈছে ভিতৰৰ পৰাও ভালকৈ সিজি গৈছে এতিয়া ইয়াত আমি দিব লাগিব আমি সৰুকৈ কাটি থোৱা পিয়াজ জলকীয়া আৰু ধনিয়া পাতখিনি গোটেইখিনি দি পেলাই এবাৰ সানি ল'ম পিয়াজ জলকীয়া আৰু ধনিয়া পাতখিনি সানি লোৱাৰ পিছত ইয়াত মই দিছোঁ আধা চামুচ মানৰ জোখত নিমখৰ পৰিমাণটো আপুনি সোৱাদ অনুসৰি দি দিব আৰু দিছোঁ এচামুচ মিঠাতেল দিলেও খাই বহুত ভাল লাগে আৰু লগতে এতিয়া শেষত মই দিছোঁ অলপ তিলখিনি মই গুড়ি কৰি লৈছিলোঁ গতিকে গুড়ি কৰি লোৱা তিল 4 চামুচ দি দিছোঁ এতিয়া গোটেইখিনি আকৌ এবাৰ ভালকৈ সানি ল'ব লাগিব যদি আপুনি তিল খাই বেয়া পায় তেতিয়াহ'লে তিল নিদিলেও কথা নাই আপুনি স্কিপ কৰিব পাৰে কিন্তু তিল দি খোৱাৰ মজাই বেলেগ হয় বেঙেনা পিটিকাত তিল দি খাই বহুত বেছি ভাল লাগে এনেকৈও এবাৰ ট্ৰাই কৰি চাবচোন আপুনি বহুত ভাল পাব গতিকে এতিয়া আমাৰ টেষ্টি বেঙেনা পোৰা পিটিকা পৰিবেশন কৰিবলৈ ৰেডি হৈ গৈছে এয়া আপুনি গৰম গৰম ভাতৰ লগত পৰিবেশন কৰক আৰু এনজয় কৰক গতিকে দেখিছেনে আমি ইমান সহজতে টেষ্টিকৈ বেঙেনাৰ পিটিকা কৰি খাব পাৰোঁ এয়া খাবলৈ বহুত বেছি টেষ্টি হয় আপুনি এয়া ভাতৰ লগত ৰুটিৰ লগতো পৰিবেশন কৰিব পাৰে এই ৰেচিপিটো মোৰ খুবেই প্ৰিয় বহুত ভাল লাগে খাই গতিকে এনেকৈ যদি আপুনি কেতিয়াও বনোৱা নাই নিশ্চয় এবাৰ বনাই ট্ৰাই কৰিব আপুনি বহুত ভাল পাব আৰু বনাই খাই কেনেকুৱা পায় মোক নিশ্চয় জনাবলৈ নাপাহৰিব আশা কৰিছোঁ আপুনি ৰেচিপিটো ভাল পাইছে আৰু ভিডিঅ'টো চাই ভাল পাইছে কেনেকুৱা পালে মোক নিশ্চয় জনাব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ অতি সোনকালে পুনৰ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিঅ' লৈ তেতিয়ালৈকে সুস্থ থাকক সুখত থাকক বাই বাই ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰিব সকলোলৈকে শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি আপুনি AK ক্ৰিয়েশ্যন সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে নতুন নতুন ৰেচিপিৰ বাবে AK ক্ৰিয়েশ্যন সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ বাই বাই